বৃহত্তৰ মুৰাচাৰ বাকীৰ বাবে আহিল এটা ভাল খবৰ। মুৰাচাৰ বজাৰত পাঞ্জাৱ নেশ্যনেল বেংকৰ CSP মুকলি। এজন উচ্চ শিক্ষিত যুৱকে মুকলি কৰিলে এই CSPখন। ইয়াতে ছাত্ৰ-ছাত্ৰীকে ধৰি যিকোনো লোকে জিৰ' বেলেন্সৰ একাউণ্ট খুলিব পাৰিব। কেৱল মাত্ৰ আধাৰ কাৰ্ড হ'লেই আপোনাৰ একাউণ্ট খুলিব পাৰিব। মাত্ৰ এঘণ্টাৰ ভিতৰতে লাভ কৰিব একাউণ্ট নম্বৰ আৰু এদিনৰ ভিতৰতে এক্টিভ হ'ব আপোনাৰ এই একাউণ্ট। আৰু এতিয়াৰ পৰা যিকোনো বেংকৰ সৈতে লেনদেন কৰিব পাৰিব CSPখনত। আপুনি এতিয়া আৰু নীলবাগান গৈ বা হোজাই বা ডবকালৈ যাব নালাগে। মুৰাচাৰতে পাব সকলো বেংকৰ সকলো ধৰণৰ সুবিধা। বেংকৰ বিষয়াগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য দিছে। আমি সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। নিউজ ডেস্ক নীলবাগান লাইভ। মই নীলবাগান কাপোৰপাৰী ব্ৰাঞ্চৰ আণ্ডাৰত এটা CSP পাইছোঁ। ইয়াত আপোনাৰ একাউণ্ট খোলা হয়, লগতে পাছবুকো দিয়া হয় আৰু ATMটো পোষ্টেলে আহে। পোষ্টেলৰ জৰিয়তে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ দিয়া আছে সেই নম্বৰৰ যিটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছ মতে আপোনাৰ ATM কাৰ্ডখন আহিব আৰু একাউণ্টটো লগে লগে এক্টিভেট হৈ যায়। গতিকে আমাৰ এই মুৰাদাৰ এলেকাত বিশেষকৈ কোনো ব্ৰাঞ্চ নাই, তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হয় টকা পইচা উঠাৰ কাৰণে বা একাউণ্ট মানুহৰ সুবিধাটো মই ডকুমেন্টস কি লাগে? আধাৰ কাৰ্ডৰ আধার কার্ড হয়েছে কেইদিনৰ ভিতৰত একাউণ্ট পাব একাউণ্ট লগে বৃহত্তৰ মুৰাচাৰ বাকীৰ বাবে আহিল এটা ভাল খবৰ। মুৰাচাৰ বজাৰত পাঞ্জাৱ নেশ্যনেল বেংকৰ CSP মুকলি। এজন উচ্চ শিক্ষিত যুৱকে মুকলি কৰিলে এই CSPখন। ইয়াতে ছাত্ৰ-ছাত্ৰীকে ধৰি যিকোনো লোকে জিৰ' বেলেন্সৰ একাউণ্ট খুলিব পাৰিব। কেৱল মাত্ৰ আধাৰ কাৰ্ড হ'লেই আপোনাৰ একাউণ্ট খুলিব পাৰিব। মাত্ৰ এঘণ্টাৰ ভিতৰতে লাভ কৰিব একাউণ্ট নম্বৰ আৰু এদিনৰ ভিতৰতে এক্টিভ হ'ব আপোনাৰ এই একাউণ্ট। আৰু এতিয়াৰ পৰা যিকোনো বেংকৰ সৈতে লেনদেন কৰিব পাৰিব CSPখনত। আপুনি এতিয়া আৰু নীলবাগান গৈ বা হোজাই বা ডবকালৈ যাব নালাগে। মুৰাচাৰতে পাব সকলো বেংকৰ সকলো ধৰণৰ সুবিধা। বেংকৰ বিষয়াগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য দিছে। আমি সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। নিউজ ডেস্ক নীলবাগান লাইভ। মই নীলবাগান কাপোৰপাৰী ব্ৰাঞ্চৰ আণ্ডাৰত এটা CSP পাইছোঁ। ইয়াত আপোনাৰ একাউণ্ট খোলা হয়, লগতে পাছবুকো দিয়া হয় আৰু ATMটো পোষ্টেলে আহে। পোষ্টেলৰ জৰিয়তে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ দিয়া আছে সেই নম্বৰৰ যিটো এড্ৰেছ দিয়া আছে সেই এড্ৰেছ মতে আপোনাৰ ATM কাৰ্ডখন আহিব আৰু একাউণ্টটো লগে লগে এক্টিভেট হৈ যায়। গতিকে আমাৰ এই মুৰাদাৰ এলেকাত বিশেষকৈ কোনো ব্ৰাঞ্চ নাই, তাৰ কাৰণে মানুহৰ বহুত অসুবিধা হয় টকা পইচা উঠাৰ কাৰণে বা একাউণ্ট মানুহৰ সুবিধাটো মই CSP ডকুমেন্টস কি লাগে? আধাৰ কাৰ্ডৰ আধার কার্ড হয়েছে কেইদিনৰ ভিতৰত একাউণ্ট পাব একাউণ্ট লগে